নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল আকাশদ্বীপ অফিচিয়েললৈ। আজি আলোচনা কৰিবলৈ লোৱা বিষয়টো হৈছে প্লুটো এটা কিয় গ্ৰহ নহয়। আমি সকলোৱে জানো যে সৌৰজগতৰ গ্ৰহ 8টা। 2006 চনলৈকে সৌৰজগতৰ গ্ৰহ 9টা আছিল। বুধ, শুক্ৰ, পৃথিৱী, মংগল, বৃহস্পতি, শনি, ইউৰেনাছ, নেপচুন আৰু প্লুটো। কিন্তু বৰ্তমানে প্লুটো এটা গ্ৰহ নহয়। প্লুটো কিয় এটা গ্ৰহ নহয় তাৰ ওপৰত আজি আলোচনা কৰিম। গ্ৰহ হ'বলৈ হ'লে কেইটামান নিয়ম মানি চলিব লাগিব। সেই নিয়মকেইটা হৈছে যে কি প্লুটো গ্ৰহখিনিয়ে সদায় সূৰ্যৰ চাৰিওফালে ঘূৰে। গ্ৰহৰ আকৃতি সদায় ঘূৰণীয়া হয় আৰু গ্ৰহৰ এটা নিজা কক্ষপথ থাকে, যি কক্ষপথেদি আন কোনো বস্তু নাযায়। তো তেনেকৈ চাবলৈ গ'লে প্লুটোৱে প্ৰথম দুটা নিয়ম মানি চলিছিলে, কিন্তু তৃতীয়টো যিটো নিয়ম আছিল যে সূৰ্য নিজৰ কক্ষপথটো পৰিষ্কাৰ কৰি ৰখা, আন কোনো প্লেনেটক বা আন কোনো উল্কাপিণ্ডকে ধৰি তেনেকুৱা বস্তুক যাবলৈ দিব নোৱাৰে। কৰিব পৰা নাছিল প্লুটোৱে। প্লুটোৰ কক্ষপথত বিভিন্ন উল্কাপিণ্ডকে ধৰি বিভিন্ন ধৰণৰ অলপ অপৰিষ্কৃত হৈ আছিল গোটেই কক্ষপথটো। গতিকে 2006 চনৰ পিছত প্লুটোক এটা গ্ৰহ নহয় বুলি ঘোষণা কৰি দিয়া হৈছিল। যদি ভিডিঅ'টো চাই ভাল পায় তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। এনেকুৱা নলেজ পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা থাকিল আৰু যিমান পাৰে সিমান শ্বেয়াৰ কৰিব। ধন্যবাদ।